মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি ভয়ংকৰ ঘটনাৰ খবৰ। খুমটাইৰ বৰহিয়াল গাঁৱত প্ৰতিদিনাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। কিয় মাতিছিলি? কথা আছে, বহুত কথা আছে। আৰে এনে কেলে মাৰি থাক? কাম লগাই আছো ভাই। আৰে এনেই মতা নাই অ', বহুত কথা আছে। কি কথা আছে জল্দি ক। কৈ আছোঁ, মোৰ লগত আহ, ব'ল। গাঁৱৰ কথাবোৰটোতো তই গম পাইছোৱেই। হাতীয়ে মানুহ মাৰিছে, খেতি ধ্বংস কৰিছে, চবফালে মানে অশান্তি আৰু। সোমেশ্বৰ দাইটিয়ে কথাখিনি আগতেই জানিছিল। সোমেশ্বৰ দাইটিয়ে ডাঙৰীয়া সপোনত দেখা পাইছিল। আঘোণ মাহৰ আৰম্ভণিতে গাঁৱৰ মানুহখিনিক একেলগে ভোগ এটা দিয়াৰ কথা কৈছিল। কিন্তু খেতি বাতিত লাগি থাকোঁতে হয়তো গাঁৱৰ মানুহে কথাবোৰ পাহৰিলে আৰু ভোগ দিয়াও নহ'ল। আৰু ভোগ দিয়া নহ'লে গাঁৱলৈ এটা ডাঙৰ বিপদ আহিব বুলি কৈছিল। আৰু তইতো জানই, গাঁৱলৈ আহিবলগীয়া বিপদৰ আগজাননী ডাঙৰীয়াই সোমেশ্বৰ দাইটিক দি আহিছে। এতিয়া ভোগটো দিয়া নহ'ল বাবে আমাৰ গাঁৱত হাতীৰ উপদ্ৰৱ চলি আছে। চাৰিওফালে গোটেই অশান্তিয়ে আৱৰি ধৰিছে। তই কোৱা কথাখিনি সঁচা, কিন্তু ইয়াৰ সমাধানটো সোমেশ্বৰ দাইটিয়েহে দিব পাৰিব। আৰে সোমেশ্বৰ দাইটি থকাহেঁতেনতো এইবোৰ হ'বলৈ নাপায় ন। সোমেশ্বৰ দাইটি ক'লৈ গ'ল? দাইটি আৰু বহুতকেইজন মানুহ যোৱাটো সপ্তাহতে তীৰ্থ ভ্ৰমণলৈ গ'ল। কথাটো বৰ বেয়া হ'ল। কথা এটা শুন, কথাখিনি তোক কোৱাৰো বহুত যুক্তি আছে গম পাৱ। কি যুক্তি আছে? সোমেশ্বৰ দাইটিৰ অনুপস্থিতিত আমি কিবা এটা কৰিব পাৰোঁ নি চাওঁচোন। পগলা হ'লি নি? মৰিবলৈ বুদ্ধি পাঙিছ? চা ভাই, কথাবোৰ অলপ ভাবি চাবি। তই পাৰিবি, মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তোক অকলে কৰিবলৈ কোৱা নাই, ময়ো তোক কৰিম সহায়। কথাবোৰ ভাবি লৈ জনাবি, ব'ল এতিয়া গৈ থাকোঁ। তই পাৰিবি, মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সোমেশ্বৰ দাইটিৰ অনুপস্থিতিত আমি কিবা এটা কৰিব চাওঁচোন। ই নতুনকৈ ডেকা হৈছেতো, বেটাৰ তেজ উতলি আছে। ই নিজেও মৰিব, মোকো মাৰিব।